নমস্কাৰ সকলোলৈকে মোৰ চেনেলটোলৈ পুনৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে 2015 চনৰ মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাৰ প্ৰশ্নকাকতৰ দ্বিতীয় ভাগটোৰ প্ৰশ্নোত্তৰ লৈ আহিছো। সাবজেক্ট ইংলিছ আৰু টোটেল মাৰ্কছ হৈছে 10। প্ৰথম পাৰ্টটোত 8 নম্বৰলৈকে কোৱেশ্চনবিলাক আছিল। এতিয়া 9 নম্বৰৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পাৰ্টটো। প্ৰথমে আহিছে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ, অৰ্থাৎ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথমে থকা এই দুটা কুৱেশ্যন হৈছে পাঠভিত্তিক কুৱেশ্যনছ আৰু যেহেতু 2015 চনত মেৰিগোল্ড টেক্সটবুকখন প্ৰচলন হৈ আছিল, এই দুটা এতিয়াৰ পাঠ্যপুথিখনৰ কুৱেশ্যন নহয়। কিন্তু ছাত্ৰ-ছাত্ৰীসকলে যাতে কেনেদৰে কুৱেশ্যনৰ আনসাৰ লিখিব লাগে সেয়া জানিব পাৰে, তাৰ বাবে মই এই কুৱেশ্যন দুটা কৰি দেখাইছো। এই কুৱেশ্যনটোত আহিছে where did the polar bear live with her family? তোমালোকে যদি প্ৰশ্নটো মন কৰা দেখিবা ইয়াত did অৰ্থাৎ কুৱেশ্যনটো past tenseত আছে। যেতিয়া কুৱেশ্যনটো past tenseত থাকিব তেতিয়া আমি আনসাৰটো লিখোতেও past tenseত লিখিব লাগিব। আনসাৰটো মই লিখিছো the polar bear lived in an icy layer with her family. ইয়াত ভাৰ্বটো আছে pastত। বি নম্বৰ কুৱেশ্যনটো তেনেদৰে where did Malu want to travel? এই কুৱেশ্যনটোতো did আছে আৰু আমি আনসাৰটো past tenseত লিখিব লাগিব। আনসাৰটো হৈছে Malu wanted to go far out to play. এই দুটা তোমালোকৰ পাঠ্যপুথিত নাই এতিয়া, কিন্তু এনেদৰে তোমালোকৰ পাঠ্যপুথিৰ পৰাও পাঠভিত্তিক কুৱেশ্যন আহিব। 10 নম্বৰ কুৱেশ্যনটো হৈছে আনসাৰ দ্য ফলোইং কুৱেশ্যন এবাউট yourself. তোমাৰ বিষয়ে তলৰ কুৱেশ্যনটোৰ আনসাৰ দিয়া। What languages do you speak? তুমি কি কি ভাষা কোৱা? আনসাৰ হ'ব I speak Assamese, Hindi and English languages. ইয়াত অকল ল্যাঙ্গুৱেজ বুলি দিয়া নাই, ল্যাঙ্গুৱেজেছ, যেহেতু ল্যাঙ্গুৱেজেছ অৰ্থাৎ এইটো বহুবচনত দিছে, গতিকে অকল এটা ভাষাৰ কথা কোৱা নাই, তুমি কি কি ভাষা ক'ব পাৰা বুলি সুধিছে। আমি আছামিজ, হিন্দী, ইংলিছ এইবিলাক ক'ব পাৰো, ক'ব পাৰো, মই লিখিছো। তোমালোকে যি যি ভাষা ক'ব পাৰা সেইকেইটা ভাষাৰ নামেই লিখিবা। 11 নম্বৰ কুৱেশ্যনটো আছে fill in the blanks with question word. প্ৰশ্নবোধক শব্দৰে খালী ঠাই পূৰ কৰিব লাগে। খালী ঠাই দিছে, তাৰপিছত দিছে do you get up? get up মানে হৈছে শুৱাৰ পৰা উঠা, শুই উঠা। কি বুলি সুধিম আমি? তুমি কেতিয়া শুই উঠা বুলিয়েতো সুধিম ন? কেতিয়া হলে হ'ব when do you get up? 12 নম্বৰ কুৱেশ্যনটো হৈছে write the following sentences using for or since. for আৰু since লগাই তলৰ বাক্য দুটা আকৌ লিখিব লাগে, সম্পূৰ্ণ কৰিব লাগে। for আৰু since কেতিয়া ব্যৱহাৰ হয়? যেতিয়া বহু সময়ৰ আগৰ পৰা বহু সময় জুৰি কোনো এটা ঘটনা বা কাম হৈ থাকে তাত for বা since ব্যৱহাৰ হয়। কিন্তু কেতিয়া for ব্যৱহাৰ হয় আৰু কেতিয়া since ব্যৱহাৰ হয় সেইটো আমি জানিব লাগিব। যেতিয়া সময়টো নিৰ্দিষ্টকৈ কোৱা হয় তেতিয়া হলে since হয়, আৰু সময়টো যেতিয়া নিৰ্দিষ্ট কৰি দিয়া নাথাকে তেতিয়া হলে for হয়। এতিয়া প্ৰথম বাক্যটো চাওঁচোন। I have lived in this house dash I was born. মই যেতিয়া জন্ম হৈছিলো তেতিয়াৰ পৰাই এই ঘৰটোত বাস কৰিছো। এতিয়া মোৰ তাৰমানে এইটোত সময়টো এনেদৰে নিৰ্দিষ্ট কৰা হৈছে যে মই জন্ম হোৱাৰ পৰাই আছো, তাৰমানে মোৰ বয়স যিমান হৈছে এই ঘৰটোত থকাও সিমানেই সময় হৈছে, নিৰ্দিষ্ট কৰি দিয়া হৈ আছে। গতিকে ইয়াত হ'ব since I have lived in this house since I was born. Second sentence টো আছে this big jar in our family dash many years. many years মানে বহুত বছৰ। এই জাৰটো আমাৰ পৰিয়ালত এই ডাঙৰ জাৰটো আমাৰ পৰিয়ালত বহুত বছৰৰ পৰা আছে। এতিয়া বহুত বছৰ মানে
সি 10 বছৰো হ'ব পাৰে 5 বছৰো হ'ব পাৰে 15 বছৰো হ'ব পাৰে কিন্তু নিৰ্দিষ্ট নহয় সেইকাৰণে তাত হ'ব for these pigs are in our family for many years দিয়া 13 নম্বৰ কোৱেশ্চনটোত আহিছে write the full form of full form অৰ্থাৎ সম্পূৰ্ণ ৰূপটো লিখিব লাগে weren't couldn't এইকিটা হৈছে কন্ট্ৰাকশন এতিয়া weren't হলে তাৰ ফুল ফৰ্ম হ'ব were not আৰু couldn't তাৰ ফুল ফৰ্ম হ'ব could not 14 নম্বৰ প্ৰশ্নটো চোৱা write two more words ending with ly ly শেষত থকা দুটা শব্দ লিখিব লাগে যিকোনো শব্দ লিখিব পাৰা ly থকা মই লিখি দিছো lovely friendly যেনেকৈ তোমালোকে যিকোনো ly ৰে শেষ হোৱা শব্দ লিখিব পাৰা 15 নম্বৰটো হৈছে fill in the blanks with appropriate articles article বহুৱাব লাগে first sentence to আছে the boys and girls went to dash seaside for a picnic ইয়াত হ'ব the boys and girls went to the seaside for a picnic দ্বিতীয় sentence to আছে she bought dash umbrella yesterday হ'ব কি হ'ব ইয়াত যেহেতু umbrella আছে umbrella আগত কোনটো আৰ্টিকল হ'ব an she bought an umbrella yesterday 16 নম্বৰ কোৱেশ্চনটো আছে write the opposites of the following words তলত দিয়া শব্দবোৰৰ বিপৰীত শব্দ লিখা a টোত আছে slow আৰু b টোত আছে minimum speed slow বিপৰীত হ'ব কি slow মানে হৈছে লাহে লাহে আৰু তাৰ বিপৰীতটো হ'ব খৰ ফাস্ট মিনিমাম স্পিড একেবাৰে কম স্পিড আৰু তাৰ বিপৰীতটো হ'ব একেবাৰে অধিক স্পিড সৰ্বাধিক ম্যাক্সিমাম স্পিড 17 নম্বৰ আছে মেক ইট প্লুৰেল বহুবচন লিখিব লাগে মেন মেনৰ বহুবচন হ'ব মিন MEN মিন এইকেইটা কোৱেশ্চনে আহিছে টোটেল 10 মাৰ্কত তোমালোকে ভিডিওটো ৰখাই লৈ কোৱেশ্চন আনসাৰ বিলাক নিজৰ নোটবুকত কৰিবা বা স্ক্ৰিনশ্বট লৈ লবা আৰু ইয়াৰ পিছৰ ভিডিওবোৰ আমি পিছৰ পাৰ্ট কেটা কৰিম 2015 চনৰ কোৱেশ্চন পেপাৰখনৰ আৰু পিছত আমি 2019 লৈকে গুটেই কোৱেশ্চন পেপাৰখিনি সলভ কৰিম গটিকে মোৰ চেনেলটো চাই থাকিবা ভিডিওবোৰ চাই থাকিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ